হেল্ল' ফ্ৰেণ্ডছ, মই ৰাহুল আৰবি ব্লগছ নম্বৰ 1লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক মই কেইটামান চাৰ্কাছ দেখুৱাবলৈ গৈ আছোঁ। সেইবাবে ভিডিঅ'টো চাই আজি ভিডিঅ'টো বহুত ধামাকাদাৰ হ'বলৈ গৈ আছে। বন্ধুসকল, এয়া মই এতিয়া প্ৰথম চাইকেলখন লৈ লওঁগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে। এটা মানে ধামাকা আৰু ধামাকা ভিডিঅ'। বন্ধুসকল, মই এতিয়া এটা চাইকেল ষ্টেণ্ড দেখুৱাম। আপোনালোকে চাই থাকক। চাইকেল ষ্টেণ্ডটো চাই যদি ভাল লাগে, বন্ধুসকল, এই চাৰ্কাছটো কৰিব পাৰিলে আপোনালোকৰ শপত। আপোনালোকৰ মোবাইলৰ কথা আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, নহ'লে বন্ধুসকল মই আকৌ এবাৰ পুনৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক, আকৌ এবাৰ কৰিছোঁ। বন্ধুসকল, আপোনালোকে এনেকৈ ট্ৰাই নকৰিব যদি আপোনালোকৰ প্ৰেক্টিছ নাথাকে। আপোনালোকে প্ৰথম প্ৰেক্টিছ কৰিব, তাৰপিছত ট্ৰাই কৰিব পাৰে। বন্ধুসকল, এনেকৈ ভিডিঅ'টো বলক আগবঢ়াই নিম। বন্ধুসকল, এয়া চাওক, আকৌ এবাৰ ঘূৰি আছোঁ। এই বন্ধুসকল, অলপ কেনে নকৰিলোহে সেইকাৰণে কৈছোঁ আপোনালোকে এনে ট্ৰাই কৰিব নালাগে। আপোনালোকে এনে ট্ৰাই কৰিব বন্ধুসকল, আপোনালোকৰ ইচ্ছা কৰিব পাৰে। বন্ধুসকল, এয়া চাওক, আমি এখন চাইকেল লৈ আকৌ এটা নতুন ৰাইডত ওলাইছোঁ। ব'লক এই ভিডিঅ'টো চাইকেলেৰে আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্টিঙতো চাইকেল, এতিয়াও চাইকেল। এই ভিডিঅ'টো মানে চাইকেলেৰে ষ্টাৰ্ট কৰা হৈছে। ব'লক সেইকাৰণে চাইকেল লৈ এই ভিডিঅ'টো আগবঢ়াই দিওঁ। এয়া চাওক, আমি ষ্টেচনৰ সোমোৱাৰ ৰাস্তাটো পালোহি। ব'লক এতিয়া ষ্টেচনৰ প্লেটফৰ্ম হয়, আমি অন্য এটি ৰাস্তাত যাওঁ। এতিয়া চাওক, আমি এতিয়া ষ্টেচনত উঠিব লাগিব। সেইকাৰণে ফুল স্পীড দিছোঁ বন্ধুসকল। এতিয়া এইটো উঠিব লাগিব। বন্ধুসকল, ফাইনেলি আমি উঠি প্লেটফৰ্মত পালোঁ। ব'লক এতিয়া আমি পূব চাইডে যাওঁ। বন্ধুসকল, এইখনত এয়া চাওক, এই বেকা বেকি কাটি আছোঁ। বন্ধুসকল চাওক, বাইদেউ এই বন্ধুসকল, আপোনালোকৰ ড্ৰাইভিং কেনেকুৱা লাগিছে? বন্ধুসকল, আমাৰতো ড্ৰাইভিং লাইচেঞ্চ নাই, তেনেহ'লেও যে কেনেকৈ চাইকেল চলাইছোঁ। বন্ধুসকল, চাইকেল এই ড্ৰাইভিং লাইচেঞ্চ নালাগে। ফুল স্পীডত আমি চাইকেল চলাই আছোঁ। বিটু আছে মোৰ লগত। চাওক, স্পীড চাওক সেই বন্ধুসকল। আপোনালোকে ভিডিঅ'টো হয় বাৰু, এইটো সঁচা ভিডিঅ'টো অলপ মই ফাষ্ট ফৰৱাৰ্ড ৰাখিছোঁ। বন্ধুসকল, এয়া চাওক, আমি এনেকৈ চাইকেলৰ ওপৰত উঠি চাইকেল চলাই আহি আছোঁ। চাইকেলে চলাই আহি আছোঁ। বন্ধুসকল, আপোনালোকেতো ভিডিঅ'বোৰ চাই কিন্তু লাইক কমেণ্ট শ্বেয়াৰ নকৰিব। আজিৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে আৰু ভিডিঅ'টো আপোনালোকে ফুললৈকে চাব, আৰু ইমানলৈকে চাইছে যদি আপোনালোকে আৰু পিছৰখিনি চাব পাৰিব। ইমানলৈকে চালেও ধন্যবাদ বন্ধু। হেল্ল' বন্ধুসকল, এয়া চাওক, আমি এটা গাঁৱৰ ৰাস্তাত গৈ আছোঁ। অলপ দূৰ যাইছোঁ, এটা নামঘৰ পাম। এইটো আমাৰ গাঁৱৰ পুৰণা নামঘৰটো হয়, মানে নতুন নামঘৰটোতকৈ আগত বনাইছিল, সেইবাবে এইটো পুৰণা নামঘৰ হয়। এইটো বিটু বৰুৱা আৰু ৰাহুল বৰুৱা। মই হ'লোঁ ৰাহুল বৰুৱা, মানে আমি দুটা পৰুৱাই বনাই আছে ব্লগ ভিডিঅ'। আপোনালোকে পৰুৱাৰ ব্লগ ভিডিঅ' চোৱাই যদি ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ পৰুৱাৰ ব্লগ চাই অতি ভাল পায়। আপোনালোকে যদিহে ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। এনেকুৱা ধামাকাদাৰ ভিডিঅ' এই চেনেলটোত আহিয়ে থাকিব, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। সন্ধিয়াৰ পিছতে আমি এখন জিঞ্জা থানা পাম। আপোনালোকে ঠেলাত চাব কিমান ভগা চিগা গাড়ী পৰি আছে। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকক। অলপ ভিডিঅ'টো এতিয়া ফাষ্ট ফৰ্মত হ'ব। বন্ধুসকল, আপোনালোকৰ গাড়ীবোৰ মই এতিয়া সেইফালে দেখুৱাই আছোঁ। বন্ধুসকল, এই ভিডিঅ'টো ফাষ্ট ফৰ্ম আছে 1.5 হাই স্পীডত মই দিছোঁ এই ভিডিঅ'টো। এয়া চাওক, আমি এতিয়া গৈ আছোঁ জিঞ্জিয়ালৈ। বিটুৱে ৰং আৰু বহি আনিব গৈ আছে। ব'লক এয়া লৈ মেলি আকৌ ঘূৰি আহোঁগৈ। আপোনালোকে অকণমানো স্কিপ নকৰাকৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুতেই ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে বন্ধুসকল। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। আপোনালোকে কমেণ্ট কৰিব পাহৰি যায় ভিডিঅ'বোৰ চাই। এয়া চাওক, এতিয়া কমেণ্ট কৰিব এলটন, মানে ফুল এলটন ৰাইডিং আহিছে। এয়া চাওক, যিটো মই কাটিব গৈ আছোঁ, গতিকে চাই থাকক। চাওক, গধূলি ৰাস্তাটোতে আকৌ আমি পুনৰ ঘূৰি আহিছোঁ। এতিয়া ব'লক ঘৰলৈ গৈ আছোঁ। আমি ঘৰত গৈ ভিডিঅ'টো এণ্ড কৰি দিম। ভিডিঅ'টো চাই কেনেকুৱা লাগিব বন্ধুসকল। এই বন্ধুসকল, স্পীড চাওক হে। এতিয়া ফুল স্পীডত আহি আছোঁ। অলপ পিছত ঘৰ পামগৈ আৰু
অলপ দূৰ যোৱাৰ পিছত ষ্টেচন পাম, ষ্টেচন পাৰ হৈ তাত অলপ ৰখিম, তাৰপিছতে আমি ঘৰলৈ যাম। ব'লক ভিডিঅ'টো আপোনালোকে চাই থাকক। এই গৰু 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 মানুহসকল এইটো এটা চাওক টাৰ্ণিং আহিছে, তাৰপিছত এইটো কাটিলোঁ। এয়া চাওক আমি ৰেল আলিত আহি উপস্থিত হ'লোঁ। ৰেল আলিটোৰ চাইকেলখন উঠাই লওঁ প্লেটফৰ্মত, তাৰপিছত ব'লক ষ্টেচন ছাইডে যাওঁ। ৰ'ব এতিয়া চাইকেলখন উঠাই লওঁ। মানুহসকল এয়া চাওক আমি ষ্টেচনৰ প্লেটফৰ্মত উপস্থিত হ'লোহি। অলপ দূৰ যোৱাৰ পিছত আমি ষ্টেচনত থকা মানে এটা ঘৰ থাকে, সেই ঘৰটোৰ তলত গৈ আপোনালোকে বিটুৱে কি কিনিলে সেয়া দেখুৱাই আছোঁ। আপোনালোকে অলপো স্কিপ নকৰাকৈ চাই থাকক। ইয়ালৈকে চাইছে যদি আৰু অকণমান আছে সেইকণো চাওক। এয়া বিটুৱে এইটো আৰ্টৰ কাৰণে এখন বহি কিনি আনিছে, এখন চাওক। ইয়াত পূৰা আৰ্ট কৰিব। ইয়াৰ এটা আৰ্ট কৰা সুকীয়া কাৰণ আছে বন্ধুসকল। এইটো এটা ৰং আনিছে চাওক। আপোনালোকক কেইটকীয়া হয় দেখুৱাই আছোঁ পিছফালে। চাওক 40 টকা লৈছে ৰং পেকেট। আৰু বহীখন কেইটকা লৈছিল? 30। বহীখন 30 টকা। ফাইনেলি 70 টকাৰ এয়া কিবা কিবি আনিলে আৰু যি ছবি আঁকিবগৈ। এয়া চাওক ষ্টেচনৰ কিছু দৃশ্য। এইফালে এখন বিল আছে, এইফালে আৰু এইবোৰ পুখুৰী চুখুৰী আছে। আৰু হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোক কৰি দিব লাইক, কমেণ্ট আৰু চেনেলটোক কৰি দিব ছাবস্ক্ৰাইব। বন্ধুসকল আজিলৈ ইমানেই, আৰু অন্য এটি নতুন ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ। আজিৰ কাৰণে বাই বাই ফ্ৰেণ্ডছ।